নমস্কাৰ বন্ধুসকল, আজি আমি এইটো ভিডিঅ'ত শিকিম যে জিপ ফাইল কেনেকৈ বনায়। জিপ ফাইল কি আপোনালোকে সকলোৱে জানে যে আমাৰ হাতত যদি বহুত সংখ্যক ফাইল থাকে, সেই বহুত সংখ্যক ফাইল যদি আমি ক'বলৈ মেইল কৰিবলগীয়া হয় বা কাৰোবালৈ পঠাবলগীয়া হয়, তেতিয়া আমি ফাইলসমূহ এটা এটাকৈ চিলেক্ট কৰি পঠাবলগীয়া হয়। তেতিয়া আমাৰ সমস্যাই দেখা দিয়ে। তাৰোপৰি তাৰ MB টো বহুত বেছি হোৱাৰ কাৰণে কেতিয়াবা মেইল কৰোঁতে এৰৰ মাৰে। তেতিয়া আমি জিপ ফাইল বনাই লওঁ। এতিয়া আমি জিপ ফাইল কেনেদৰে ক্ৰিয়েট কৰিম? জিপ ফাইল ক্ৰিয়েট কৰাৰ অতি সহজ এটা পদ্ধতি আছে। আজি আমি এই ভিডিঅ'টোত সেই সহজ পদ্ধতিটোৰ বিষয়ে জানিব পাৰিম। জিপ ফাইল বনাবলৈ হ'লে এটা ফাইল কেতিয়াও জিপ নহয়। আপোনাৰ হাতত 3টা বা 4টা বা 10টা বা 15টা যিমান নহওক আপুনি ফাইল ল'ব। লোৱাৰ পিছত আপুনি তাক জিপ ফাইল বনাব পাৰিব। মই এটা উদাহৰণসহ দেখাই দিছোঁ। ছাপ'জ মোৰ হাতত 3টা ফাইল আছে। মোৰ হাতত এই 3টা ফাইল আছে। এই 3টা ফাইলক মই কেনেদৰে জিপ বনাম? এইটো জিপ বনাবৰ কাৰণে আপোনালোকে এই 3টা ফাইল চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত যিকোনো এটা ফাইলৰ ওপৰত ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰাৰ পিছত চেণ্ড টু অপশ্যনত যাব লাগিব। চেণ্ড টু অপশ্যনত গৈ কম্প্ৰেছ জিপ ফ'ল্ডাৰ কৰিব। তেতিয়া আমাৰ এটা জিপ ফ'ল্ডাৰ অ'পেন হৈ যাব আৰু ইয়াত আমি তেতিয়া ৰিনেম কৰিব পাৰিম। ৰিনেম এনেকুৱাকৈ কৰিম য'ত এই 3টা ফ'ল্ডাৰ এটা নামেই দিম, য'ত এই 3টা ফ'ল্ডাৰৰ কণ্টেণ্ট সোমাই থাকে। ধৰি লৈছোঁ এক্সেল শ্বীট। এতিয়া আমি চাম এই জিপ ফ'ল্ডাৰটোৰ ভিতৰত এই 3টা ফাইল সোমাই আছে নে নাই। 3টা ফাইল সোমাই আছে। গতিকে আমি মেইল কৰিলে বা ক'ৰবালৈ পঠিয়ালে জাষ্ট এই জিপ ফাইলটো পঠাই দিলেই আমাৰ এইসমূহ ফাইল গুচি যাব। যদি আপোনালোকে ভালদৰে বুজিব পৰা নাই তেতিয়া মোক কমেণ্ট কৰিব। মই ইয়াতকৈ ক্লিয়াৰকৈ আপোনালোকে জিপ ফাইল কেনেকৈ বনায় আৰু এই জিপ ফাইলক কেনেকৈ এক্সট্ৰেক্ট কৰিব পাৰি এইসমূহ মই দেখাম। আৰু যদি এনেকুৱা ধৰণৰ কম্পিউটাৰ যিকোনো জ্ঞান আপোনালোকক প্ৰয়োজন হয় তেতিয়া মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আপোনালোকৰ পৰা সহায় সুবিধা পালে, আপোনালোকৰ মৰম চেনেহ পালে মই এনেকুৱা ধৰণৰ কম্পিউটাৰ সকলোবিলাক ছিষ্টেম দেখাই যাবলৈ যত্ন কৰিম। গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে পুনৰ সোঁৱৰাই দিছোঁ যে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকিব। থেংক ইউ।